এতিয়া এইকেইটা জুইত পুৰিম মোৰ ওচৰত দুটা আছে বাঁহৰ চুঙা হেল্ল' এভৰিৱান গুড মৰ্নিং আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'তে স্বাগতম জনাইছোঁ আৰু আজি গহপুৰৰ এইটো মোৰ সেকেন্ড ভিডিঅ' গহপুৰলৈ আহি এটা নতুন কাম শিকিবলৈ লৈছোঁ আপোনালোকক মই দেখুৱাই আছোঁ কি কাম শিকি আছোঁ তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আজি এটা বৰ ধুনীয়া ৰেচিপি আপোনালোকৰ আগত দিম থাম্বনেইলটো চাই অকণ গম পাইছেই কি বস্তু বনাইছোঁ চ' সেইটো আজি মই বনাম কেনেকৈ বনাম আৰু কেনেদৰে টেষ্টিকে বনাব পাৰি মই আপোনালোকক আজি দেখুৱাম তেনেহ'লে আহক আজি একেলগে দিনটো আৰম্ভ কৰোঁ গহপুৰত সো এবাৰ গহপুৰলৈ আহি গাড়ী চলাবলৈ শিকি আছোঁ আজি 3 নম্বৰ দিন হ'ব চলাবলৈ শিকা অকণ পাৰিছোঁ আৰু তথাপিতো ইয়াতো অকণমান সহজেই চলোৱা গুৱাহাটীৰ নিচিনা জেগাত অকণমান টান চলাবলৈ তাতো গৈ অকণমান প্ৰেক্টিছ কৰিব লাগিব তথাপিতো বেছিকখিনি ইয়াতে শিকি লৈছোঁ আজি আমি গহপুৰত অহাৰ পিছত আজিহে ৰ'দ ওলাইছে চ' ৰ'দত ধনিয়া নিমখ আৰু জলকীয়া দি আমি কমলা টেঙা খাইছোঁ এনেকৈ খাই বিৰাট ভাল লাগে শাকুটো লৈ যাবা কি কৰিবা শাকুটো লৈ গৈ ক'লৈ গৈ আছে কোৱাচোন মোনা চোনা লৈ হা বগৰী আনিব সেই পাপাই শৰাই দিব আমি লৈ আহিম ন জলদি ব'লা আকৌ তেতিয়াই পাবা নদৌৰিবা পৰিবা সেই বগৰী গছজোপা যে দেখিছে এইজোপাৰ বগৰী খাবলৈ বিৰাট ভাল আমি যিমান বাৰে আহোঁ প্ৰত্যেক বছৰে এনেদৰে বগৰী ছিজনত বগৰী লৈ যাওঁ গুৱাহাটীলৈ আৰু আচাৰ বনাওঁ কেঁচাই খাওঁ খুন্দি খাওঁ বিৰাট ভাল লাগে চ' এনেদৰে ইটো সিটো কৰোঁতে দিনটো পাৰ হৈ গ'ল আৰু এতিয়া ৰাতি বনাবলৈ আহিছোঁ আপোনালোকক যোনটো ৰেচিপিৰ কথা কৈছিলোঁ সেইটো এতিয়া মই আপোনালোকক বনাই দেখুৱাম আজি মই বনাম বাঁহৰ চুঙাত দিয়া মাংস মুৰ্গীৰ মাংস খাই বিৰাট ভাল লাগে আপোনালোকে যোনে খাইছে নিশ্চয় গম পায় আৰু যোনে খোৱা নাই ৰেচিপিটো এবাৰ চাওক আৰু তাৰপিছতে বনাই চাব বিৰাট ভাল লাগে খাই তেন্তে আৰু বেছি দেৰি নকৰোঁ বলক ৰেচিপিটো আৰম্ভ কৰোঁগৈ প্ৰথমতে মই আপোনালোকক দেখুৱাইছোঁ যে কি যোগাৰ লাগে যোগাৰখিনি আগতে মই আপোনালোকক দেখুৱাই লৈছোঁ প্ৰথমতে মই মুৰ্গীৰ মাংসখিনি এনেদৰে ধুই ল'লোঁ তাৰপিছতে ইয়াতে মই পিঁয়াজ কাটি লৈছোঁ বিলাহী আৰু আদা নহৰু পিচি লৈছোঁ তাৰপিছতে জলকীয়া যদি দিব খোজে দিব পাৰে নহ'লে নিদিলেও কোনো কথা নাই যোনে মোৰ ভিডিঅ'বোৰ চাই গম পায় মই মোৰ ৰেচিপিত জলকীয়া কিয় নিদিওঁ তাৰপিছতে ধনিয়া আছে ধনিয়াটো একেবাৰে শেষত লাগিব সেইকাৰণে মই এইটো ছাইড কৰি ৰাখিছোঁ আৰু ইয়াতে মই মছলা পেকেট আছে ইয়াতে জিৰা আছে ধনিয়া পাউডাৰ আছে আৰু গৰম মছলা আছে এই গোটেইখিনি এতিয়া কেনেদৰে বনাব লাগে মই আপোনালোকক দেখুৱাই আছোঁ আৰু যোনটো মেইন বস্তু সেইটো হৈছে বাঁহৰ চুঙা সেইটো পিছফালে আছে কাৰণ এইখিনি গোটেইখিনি জুইতে বনাব লাগিব আৰু এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ বাঁহৰ চুঙাত কেনেদৰে এনেকৈ টেষ্টি মাংস বনাব পাৰি এই বাঁহৰ চুঙাকেইটা ভালদৰে ধুব লাগিব তাৰপিছতে ইয়াতে মই মাংসখিনি ভৰাব লাগিব মিক্স কৰি পেলাই বাঁহৰ চুঙাটো মই ইয়াতকৈ অকণমান বহল নাপালোঁ ইয়াতকৈ অকণমান বহল হ'লে ভাল হয় কিন্তু কোনো কথা নাই মোৰ ওচৰত দুটা আছে বাঁহৰ চুঙা এটাত যদি নোজোৰে দুটাতে দিব পাৰিম এইকেইটা ইয়াতে ৰেডি হৈ আছে এইকেইটা প্ৰথমতে ভালদৰে ধুব লাগিব মাংসখিনি ভৰোৱাৰ আগতে আৰু এতিয়া মই জুইকুৰা ভালদৰে ধৰি ল'ম চ' এইখিনি চিকেনখিনি হয় ইয়াতে মই যোনখিনি আদা নহৰু পিচি লৈছিলোঁ সেইখিনি দি দিম অকল সেইখিনি বুলিয়ে নহয় গোটেইখিনিয়ে দিব লাগিব প্ৰথমতে মই মছলাখিনি দি দিওঁ অকণমান গৰম মছলা অকণমান ধনিয়া পাউডাৰ আৰু অকণমান জিৰা পাউডাৰ নিমখটো দিব আন্দাজ মতে আৰু তাৰপিছতে যোনখিনি পিঁয়াজ আৰু বিলাহী আছিলে
গোটেইখিনি একেবাৰতে দি দিম আৰু এইখিনি ভালদৰে মিক্স কৰিব লাগিব ইয়াতে আপোনালোকে যদি বিচাৰে অকমান মিঠাতেলো দিব পাৰে মই ইয়াতে অকমান মিঠাতেল দি দিম এতিয়া বেছি নিদিলেও হয় কিন্তু মিঠাতেল একেবাৰে নিদিলেও হয় আৰু মিঠাতেল দিলে অকমান ফ্লেভাৰটো ভাল লাগে কিন্তু ভালদৰে মিক্স কৰি সানিব লাগিব बस এইখিনি হৈ গল এতিয়া মিক্স কৰি সুঙাত ভৰাম সো এনেদৰে অলপ অলপকে লৈ মাংসখিনি সুঙাত ভৰাব লাগিব এইখিনি অকমান খুচি খুচি ভৰাব লগিয়া হৈছে আৰু যেতিয়া অকমান নুখুমাই যেন লাগে এনেকে টুকুৰিয়াই দিলে হ'ল এনেকে ঠেকেচি দিয়াৰ পিছতে মাংসখিনি তললে গুচি যায় আৰু এনেদৰে ভৰাব লাগে সো মই যোনখিনি চিকেন দেখুৱাইছিলো সেইখিনি এই দুটা সুঙাতে ভৰ্তি হৈ গল ভৰ্তি মানে এই সুঙাটোৰ ইমান মানলৈকে দিছো মই চিকেন এইখিনি অকমান খালি আছে আৰু এই মুখখন বন্ধ কৰিব লাগিব যেতিয়া উতলিব বেছি ভৰ্তিকে দিলে পৰি যাব সেইকাৰণে ইমান মান দিছো সো এইখিনি এতিয়া মই মুখখন বন্ধ কৰিম মই আপোনালোকক দেখুৱাই আছো কেনেদৰে বন্ধ কৰিব লাগে সো এনেদৰে মই কলপাতে দি সুঙাৰ মুখখন বন্ধ কৰি লম আপোনালোকে কলপাত নহলো খেৰে দিও পাৰিব বন্ধ কৰিব কিন্তু কলপাত হলে বেছি ভাল হয় এনেদৰে টানকে মুখখন বন্ধ কৰি ল'ব লাগিব এই দুটা চাওক মই মুখখন ধুনিয়াকে কলপাতেৰে বন্ধ কৰি ললো এতিয়া এইটা জুইত পুৰুতে অকমান থিয়কে দিব লাগিব নহলে ভিতৰৰ পৰা যেতিয়া সিজিব বস্তুটো পৰি যাব ইয়াতে অকমান থিয়কে দিয়া অকমান ব্যৱস্থা এটা কৰি লওঁ সো এইটা এনেদৰে পুৰিবলৈ ষ্টাৰ্ট হৈছে আৰু এনেকে অকমান ব্যৱস্থা কৰি ললো থিয়কে ৰাখিব পৰাৰ কাৰণ একেবাৰে পঠালিকে পুৰিব নোৱাৰি এইটা অকমান টাইম লাগিব এতিয়া কিমান টাইম লাগিব এক্সাক্টটো ক'ব নোৱাৰো অকমান টাইম লাগিব বাহিৰটো ভালদৰে পুৰিব লাগিব তেতিয়াহে ভিতৰৰ মাংসখিনি ভালকে সিজিব সো আমাৰ বাহত দিয়া মাংস ৰেডি হৈ গল এতিয়া বাহৰ এইটা খুলিব লাগিব অকমান ঠাণ্ডা হোৱাৰ পিছতে খুলিব পাৰিম বিৰাট মানে গম পাইছে কিমান গৰম হৈ থাকিব এফালে পুৰি গৈছেগে আৰু এতিয়া মই খুলিমগে খোলাৰ পিছত আপোনাক পুনৰবাৰ দেখুৱামগে মই কেনেকুৱা হয় সো দুটা সুঙাৰ মাংসখিনি মই এনেদৰে বাটিটোত উলিয়াই ললো আৰু গৰম হৈ থাকুতেই ইয়াতে মই ধনিয়াও কাটি দিলো ধনিয়া কাটি দিয়াৰ লগে লগে ইয়াৰ পৰা বিৰাট ধুনিয়া গোন্ধ ওলাইছে আৰু এনেদৰে আপোনালোকে যদি আজিলৈকে বনাই খোৱা নাই এবাৰ বনাই খাই চাব আৰু যি সকলে বেলেগ বেলেগ ধৰণে চিকেনটো বনাই খাই ভাল পায় তেখেতসকলকো কৈছো তেখেতসকলেও এবাৰ এনেদৰে বনাই খাই চাব এনেদৰে বনাই খালে বিৰাট টেষ্টি হয় আৰু লগতে হেলদিও হয় কাৰণ ইয়াতে বেছি মছলা আৰু বেছি তেল নাথাকে তেন্তে আশা কৰিলো আপোনালোকে আজি মোৰ এই ভিডিওটো চাই ভাল পালে আৰু যদি ভাল পালে প্লিজ মোৰ ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি আজিলৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব নতুন এটা ভিডিওৰ সৈতে পুনৰ লগ পাম ধন্যবাদ